Hello everyone, welcome to my YouTube channel Babitas kitchen and blog. আৰু আমি আজি যাবলৈ মানে ফুৰিব যাবলৈ ওলাইছো গোটেই কেইজনী ওলাইছো আৰু মোৰ ওচৰতে থকাজনী মোৰ মাহী হয় আৰু তাৰ ওচৰত থকাজনী মোৰ জা হয় আৰু আমি দুইজনীয়ে জা হয় মই সৰু হয় আৰু মানে কিবা ডাঙৰ হয় আৰু এতিয়া আমি গৈ আছো আৰু ক'ত যাম কিয় যাম হেতু আপোনালোকক দেখাই আছো প্লিজ স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চাই যাব আৰু তেতিয়া আপোনালোকে মই ক'ত গৈছো হেতু গম পাব আৰু এতিয়া আমি অকনমান ৰখি দিছো ইয়াতে ৰখি দিম এতিয়া গৈ আছো আৰু ইয়াতে অকনমান ৰখিছো কাৰণ অকনমান বজাৰ কৰিবলগীয়া আছে আৰু এতিয়া আমি আৰু আকৌ যাত্ৰা আৰম্ভ কৰিছো আৰু কিমান ধুনিয়া গছ গছনিৰ লগত অকন বৰষুণ আৰু বহুতে ভাল লাগিছে আৰু চাই যাওকচোন কেনেকুৱা লাগে ভিডিওটো শেষলৈকে আমি মাহীহঁতৰ ঘৰ মোৰ হাজবেণ্ডৰ মামাকৰ ঘৰত আহিছো আৰু গাড়ীতে একো ভালদৰে ভিডিও বনাব নোৱাৰিলো মাইনাই দিগদাৰ কৰি আছিলে আৰু আহি পাই মই ভিডিও কৰিব লৈছো আৰু যিমান পাৰো আপোনালোকক দেখাই যাম প্লিজ স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চাই যাব আৰু এতিয়া আমি মন্দিৰত যাব ওলাইছো সমৰীয়া সত্ৰত আৰু আপোনালোকক দেখাই আছো সত্ৰখন আৰু আমি গোটেই কেইজন আহিছিলো আৰু মাহীকো লৈ যাওঁ আৰু মা আগত ঠগিখন লৈ ওলাইছে আৰু আমি গোটেই কেইজনে ওলাইছো আৰু আমি গোটেই ফেমিলি আহিছো দেউতাক থৈ আহিছো আৰু এইটো পৰিৱেশটো মাহীহঁতৰ ঘৰটো আৰু আমাৰ গাড়ীখন আৰু এইটো পুখুৰী আছিলে এতিয়া পুখুৰীটো নাই আৰু এনেকে আমি এতিয়া সত্ৰত যাব ওলাইছো আৰু আপোনালোককো দেখাই আছো চাই যাক গমেই পাইছে মই সমৰীয়া সত্ৰত আহিছো আৰু আজি শ্ৰী শ্ৰী মাধৱদেৱৰ 425 সংখ্যক তিৰুভাৱ তিথি হয় আৰু সেই কাৰণে ইয়াতে কীৰ্তন পাতিছে আৰু প্ৰত্যেক বছৰে পতা হয় আৰু বহুত ডাঙৰকৈ পতা হয় কিন্তু এবাৰ কৰোনাৰ কাৰণে একদম মানে সাধাৰণভাৱে কৰিছে আৰু আমিও আহিছো সেই কাৰণে আমাৰ মানে কি হোৱা আছিলে আৰু আমি ঠগিখন এই কীৰ্তন উপলক্ষে দিবলৈ আহিছো আৰু এয়া বহুত ধুনিয়া পৰিৱেশ দেখিছেনে আৰু যিটো নদীটো দেখালো হেতু হৈছে কলসী নদী আৰু দেখিছেনে কিমান ধুনিয়া পৰিৱেশ আৰু গেটতে দুজনে কল বিক্ৰী কৰি আছে আৰু এইফালেৰে সোমাই আহিব লাগে আৰু সোমাই আহিয়ে এখনি ধুনিয়াকৈ ফুলনি এনেকে বনাই থৈছে আৰু বহুতে ভাল লাগিছে আৰু এইটো হৈছে মেইন মন্দিৰ এইটো মেইন মন্দিৰটো আৰু এনেকে যাব লাগিব বহুতে ভাল লাগে আপোনালোকে এনেকে কোনোবাই আহিছে নে জনাবচোন মই গৈছিলো ইয়াতে 2-3 বাৰ আৰু এবাৰো আহিছো আৰু বহুতে ভাল লাগে মনটো বহুত পাতল লাগে শান্তি লাগে আৰু আজি কীৰ্তন কাৰণে দেখিছেনে কিমান মানুহ আহিছে আৰু ইয়াতে নিউজ চেনেলও আহিছে এটা টাইম 8 সৰি আৰু তেওঁলোকেও ভিডিও বনাই আছে আৰু এটো হৈছে মেইন মন্দিৰ আমি ইয়াতে ঠগি দিছো
আৰু এতিয়া আমি অকণমান মানে সেৱা কৰি লওঁ আপোনালোককো পৰিৱেশটো দেখাই আছোঁ আপোনালোকে চাই যাওক আৰু টাইম এইটোৰ ৰিপৰ্টাৰ এজনে সাক্ষাৎকাৰ লৈ আছিলে ভকত এজনৰ আৰু মই সেইখিনিও ৰেকৰ্ড কৰিছোঁ আৰু অকণমান আপোনালোককো দেখাইছোঁ তেতিয়াহ'লে চাই যাওকচোন এতিয়া আমাৰ সেৱা কৰা হৈ গৈছে আৰু আমি এতিয়া ফটো উঠিবৰ কাৰণে অকণমান আমি দুইজনী মই আৰু মোৰ মানে বা দুইজনীয়ে অলপমান ঠাই বিচাৰি ফুৰিছোঁ ক'ত ফটো দুখনমান উঠিব পাৰোঁ আৰু এনেকৈ বিচাৰি আছোঁ আৰু মাহীহঁতকো মাহী তিনিওজনীকে এবাৰ উঠাই দিছোঁ আৰু আমি দুইজনীও যাবলৈ মানে ঠাই বিচাৰি অকণমান ফটোৰ ঠাই বিচাৰি ঘূৰি আছোঁ ক'ত ফটো উঠো আৰু কিমান মানুহ আছে দেখিছেনে আহি বহুতে ভাল লাগিছে আৰু ঠাই বিচাৰি ফাইনেলি অলপ কম মানুহ থকা পিছফাললৈ আহিলোঁ আৰু ফাইনেলি এইখিনি ঠাই পালোঁ আৰু এইখিনিত আমি দুইজনী দুকপিমান ফটো উঠিম আৰু আপোনালোককো এবাৰ পিছফালৰ পৰা পৰিৱেশটো দেখাই দিছোঁ প্লিজ আপোনালোকেও স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই যাব আৰু যিকেইখন ফটো উঠিছোঁ পিছফালে লগাই দিম আৰু আপোনালোকে সেই ফটোকেইখন চাই কেনেকুৱা পাই জনাব সত্ৰৰ পৰা আৰু এতিয়া আমি মাহীহঁতৰ ঘৰত যাম আৰু গৈ পায়ে চাহ খাব দিছে আৰু ভোক লাগিছে আৰু আমাৰ কাৰণে মানে স্পেচিয়েলি পিঠা বনাইছে লাড্ডু বনাইছে আৰু এইখিনি খাই লওঁ আৰু ভাত খোৱাটো একেবাৰে দেখুওৱা নহ'ল প্লিজ বেয়া নাপাব আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু সকলোকে বাই বাই দিছোঁ বাই বাই আৰু এতিয়া ওলাই আহিছোঁ গাড়ীত বহিছোঁ আৰু অকণমান মাহীহঁতৰ বেক চাইডৰখিনি দেখাই দিছোঁ আৰু মাহীহঁত পঢ়া স্কুলখনো আপোনালোকক দেখাই দিম এবাৰ চাব আৰু তাৰ পাছত মই ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ অকণমান দেখাম পাৰিলে আৰু মাইনায়ো দিগদাৰি কৰে কিমানখিনি দেখাব পাৰোঁ নাজানো আৰু এইখিনি হৈছে চমৰীয়া বজাৰ আৰু বহুত ডাঙৰকৈ বজাৰখন বহে আৰু এইখন হৈছে নদীখন কলচী নদী কিবা মৰা কলচী নদী বুলি কয়
আৰু বহুত ভাল লাগে আৰু নদীটো মই আপোনালোকক এনেকৈ দেখাইছোঁ হে গাইজ আৰু আমি জাষ্ট আহি পাইছোঁ আহি পাই ভাগৰ লাগিছে আৰু ভাবিলোঁ ভিডিঅ'টো একেবাৰে কমপ্লিট কৰি থৈ দিওঁ কিন্তু ভিডিঅ'টো 2 দিনমান দেৰিকৈ পাব আৰু আজি হৈছে মাধৱদেৱৰ তিৰোভাৱ তিথি আৰু সেইকাৰণে আমি চমৰীয়া সত্ৰত গৈছিলোঁ আৰু তাত ঠগি দিছোঁ আৰু চমৰীয়াত মোৰ হাজবেণ্ডৰ মামাহঁতৰ ঘৰ হয় আৰু এনেকৈ আহিলোঁ আৰু দি আপোনালোকক যিমানখিনি পাৰিছোঁ দেখাইছোঁ আৰু আপোনালোকে চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কৰিব আৰু এটা কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে আগতীয়াকৈ কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল বটনটো দবাই অল কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই